নমস্কাৰ বন্ধু বান্ধৱী সকল পম্পিজ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এবিধ থলুৱা ৰেচিপি পুনৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি লৈ আহিছো মচুৰ দালিৰে ৰন্ধা কচু শাকৰ জুতি। কচু শাক সাধাৰণতে প্ৰচুৰ পৰিমাণে আইৰণযুক্ত হয়, কচু শাক খাব লাগে। সেই ভাবিলো আজি যেহেতু ৰান্ধিছো আপোনালোকক ভিডিঅ' হিচাপে শ্বেয়াৰ কৰো। এতিয়া প্ৰথমে কচু শাকখিনি ভালদৰে ধুই মেলি ললো। তাৰ পাছত এটা কুকাৰত এইদৰে মই কচু শাকখিনি দি লৈছো। তাৰ লগতে অলপমান মচুৰ দালি তিয়াই ৰাখিছিলো, মচুৰ দালিখিনি দি দিছো। লগতে বিলাহী প্ৰায় 2টা বিলাহী মই এদৰে কাটি দিলো, কেঁচা জলকীয়া 2টা দি দিছো, হিচাপ মতে নিমখ দিলো, লগতে হালধি দিছো আৰু হিচাপ অনুসৰি পানী দি মই প্ৰায় 2টা চিটি অনাই লম। এতিয়া এয়া পানী দিলো, কুকাৰৰ ঢাকনখন লগাই দিলো আৰু মই কুকাৰটো গেছত পাতি দিছো। এতিয়া প্ৰায় 2টা চিটি মই আহিবলৈ দিম। এয়া 2টা চিটি আহিলে আমাৰ কচু শাকখিনি সিজি গৈছে। এয়া এদৰে খুলি চাইছো, চাওক খুব ধুনীয়াকৈ সিজিছে। এতিয়া মই এখন হেতাৰে এদৰে লৰাই লৈ চাইছো আৰু লগতে অকণমান ঘুটনিৰে মই ঘুটনি মাৰি ল'ম। মিহি হ'লে আচলতে ভাল লাগে। এইদৰে মই ঘুটনিৰে ঘুটি ল'লো। এতিয়া এখন কেৰাহীত তেল দি তাতে অকণমান পাঁচফোৰণ, তেজপাত, শুকান জলকীয়া এটা আৰু লগতে 2টা পকা জলকীয়া দি দিছো আৰু মিহি মিহিকৈ কাটা পিঁয়াজ দিছো আৰু লগতে অকণমান খুন্দি লোৱা আদা নহৰু দি দিছো। এতিয়া খুব ভালদৰে এখন হেতাৰ সহায়েৰে এইদৰে মই লৰাই লৈছো। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া ৰঙচুৱা হৈছে, তাতে কিন্তু 1 চামুচমান মই জালুকৰ গুড়ি দি দিছো। জালুকৰ গুড়ি দিলে আচলতে ফ্লেভাৰটো খুব ধুনীয়া হয়। এতিয়া বইল কৰি থোৱা কচুখিনি এইদৰে দি দিছো, মচুৰ দালি আৰু কচু। এইদৰে আপোনালোকে নিশ্চয় খাইছে, ইয়াৰ লগতে মাছো দিব পৰা যায়, কিন্তু আজি মই এইদৰে নিৰামিষ হিচাপে প্ৰস্তুত কৰিছো। এয়া খুব ধুনীয়াকৈ উতল আহিবলৈ দিম। প্ৰায় 5-6 মিনিটমান হৈ গৈছে। কচুখিনি আমাৰ উতলি আহিছে, ডাঠ হৈছে। এতিয়া পৰিৱেশন কৰিব পৰা হৈ গৈছো। এতিয়া এইদৰে এটা কাঁহৰ বাটিত পৰিৱেশন কৰিছো। আপোনালোকে যদি কচু শাক এইদৰে ৰান্ধি খোৱা নাই এবাৰ খাই চাব। খুব সোৱাদ ভৰা হয় আৰু প্ৰচুৰ পৰিমাণে আইৰণযুক্ত। কচু শাক এইদৰে খাব লাগে। আশা কৰিছো আজি নিশ্চয় কচু শাকৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আচলতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। চাই থাকিব পম্পিজ কিটচেন আৰু মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।